হেল্ল' এভৰিৱান, আপোনালোকক স্বাগতম জনাইছোঁ আজি ব্লগলৈ। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ চেন্নাইৰ ফেঞ্চি মাৰ্কেট মতলব অপেন মাৰ্কেট, য'ত আমাৰ গুৱাহাটীত যেনেকুৱা ফেঞ্চি বজাৰ হয়, ফেঞ্চি মাৰ্কেট তেনেকুৱা চেন্নাইৰ অপেন মাৰ্কেট। এইটো একচুৱেলি চেন্নাইত আপোনাৰ টি নগৰ বুলি কোৱা হয়। ব্লগ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে দেখা পাই আছে বাছেৰে যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ ৰুমৰ পৰা 10 কিলোমিটাৰ দূৰ হয়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কণ্টিনিউ চাই থাকক। Gave you too much, now I'm swallowed. Now I'm the fool while you're breaking rules. Dangerous path that I follow. Oh, go on, just do what you do. And it hurts as I bleed for you, cry for you. Oh, let me bleed as I bleed for you, cry for you. Oh, let me bleed. আৰু ফাইনেলি আমি টি নগৰ আহি পালোঁ। এইডোখৰ হয় টি নগৰ। চাওক ইয়াৰ কি ধুনীয়া দৃশ্য। আৰু চেন্নাই এইটো বহুত ডাঙৰ বজাৰ হয়, অপেন বজাৰ হয়। যেনেকুৱা আমাৰ অসমত যেনেকুৱা ফেঞ্চি বজাৰ আমি কওঁ, যেনেকুৱা দোকান থাকে, বস্তু আমি কিনিব ল'ব পাৰোঁ, ঠিক তেনেকুৱাই এইটো চেন্নাইৰ হয়। আৰু এইটো আপোনাৰ টি নগৰ বুলি জনা যায়। আৰু ইয়াৰ বহুত ফেমাছ হয় আৰু চব ধৰণৰ বস্তু ইয়াত পোৱা যায়, য'ত অপেনলি পোৱা যায়। তো আজি ভিডিঅ'টো কোনটো চাই থাকক, বহুত কিবা কিবি দেখা পাব বুলি আশা কৰিছোঁ।
আমি ৰাতিপুৱা ভাগৰ গৈছিলোঁ বহুতোকৰ দোকান এতিয়ালৈকে খোলাই নাই মানে খুলিব তাৰমানে আৰু আবেলি গ'লেহে মানে আৰু ভালদৰে দেখিব পাৰি চ' আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভাল লাগে অকমান লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব থ্যাংকস ফৰ ৱাচিং